গাইজ আপোনালোকে গম পাইছে কালি আপোনালোকৰ ভিডিঅ'টোত দেখুৱাইছোৱে আমাৰ বৰ্তা আকৌ এজন বৰ্তা ঢুকালে এতিয়া চব মানে আকৌ সুধি কৰি আছোঁ এতিয়া সেইবোৰ কাপোৰ পূৰা সুধি কৰা চবফালে পূৰা কাপোৰ হৈ আছে এতিয়া সুধি কৰা এতিয়াও কমপ্লিট হোৱা নাই বাট অলপ চলপ কৰা হ'ল আৰু বহুতখিনি কাম বাকী আছে তো দেখিছে সুধি কৰি আছোঁ আৰু এতিয়া পানী নাইকিয়া হৈছে অলপ পানীৰ কাৰণে মাৰিবলৈ দিবলৈ ৰখি আছোঁ তো বেয়াও লাগিছে কৰা হোৱা নাই আৰু সেয়া এতিয়া পাইপেৰে পানী ধৰি আছোঁ আৰু কৰা হোৱা নাই কৰিম আৰু গতিকে চাই থাকিব আৰু দেখাবলৈ যত্ন কৰিম অলপ গা বেয়া আছিলে সেইকাৰণে বৰ্তা ঢুকালে গাটো বহুত বেয়া আছিলে টান হ'ল ৰাতিপুৱাই টান হ'ল সেইকাৰণে উপায় নাই আকৌ গুড মৰ্ণিং আৰু আজি তিলনি হয় তো তিলনি দিনাখন তো আমাৰ ঘৰৰ যিহেতুকে কাষতেই হয় তো বৰ্তাৰ আজি তিলানি সেইকাৰণে চব তাতে আছে ঘৰৰ মানুহ মই কাম চাম কৰি আজৰি হ'লোঁ আৰু ওলালোঁ এতিয়া যাম তিলনিলৈ আৰু আপোনালোককো দেখাবলৈ যত্ন কৰি থাকিম গতিকে চাই থাকিব ভিডিঅ'টো ঠিক আছে বাই গাইজ এতিয়া আমি আহিলোঁ সেয়া বৰ্তাহঁতৰ ঘৰ আৰু এতিয়া চব বহি আছে ৰিলেটিভ মানুহখিনি আমাৰ গোটেই ফেমিলি আৰু ইয়াত খুৰা ছোৱালী আছে লগত আৰু এতিয়া আমাৰ ইয়াতে দাদা যিহেতু বামুণৰ কিছুমান কাম আছে তো দাদাই বামুণৰ লগত কামখিনি কৰি আহিলে আৰু এতিয়া আমাৰ খাবৰ কাৰণে গোটেইখিনি ওচৰৰ মানুহে পিঠাগুড়ি আনিছে দেখিছে আপোনালোকক দেখুৱাইছোৱে এতিয়া গোটেইখিনি পিঠাগুড়ি আমি খাম আৰু প্ৰসাদ চসাদ এয়া গোটেই আমাৰ ফেমিলি মানুহ হয় গোটেইখিনি এয়া বৌ আমাৰ আৰু লগত এতিয়া আমাৰ গোটেইখিনি মানুহে দেখিছে খুৰা বৰ্তা আৰু খুৰা ছোৱালী বৰ্তা ছোৱালী তাৰপিছত দাদাহঁত সকলোখিনি আছে আৰু গাঁৱৰ ৰাইজ গোপিনী মিলি পেলাই এনেকৈ পিঠাগুড়ি দিছে এতিয়া আমাৰ প্ৰথম আমাৰ ইয়াত দাদা আৰু বৰমা আৰু এইখিনি আমাৰ গোটেই ফেমিলি মেম্বাৰ দাদাহঁত আৰু এতিয়া আমাক প্ৰথম প্ৰসাদ আৰু কল দি আছে আৰু তাৰ পাছত আপোনালোকক কি দিয়ে আপোনালোকক দেখাম চাই থাকক এতিয়া আকৌ পিঠাগুড়ি দিছে প্ৰসাদৰ পিছত পিঠাগুড়ি আমাৰ এনেকৈ খোৱা নিয়ম আছে কাৰ ফালে কেনেকুৱা নিয়ম সেইটো মই নাজানো আমাৰ এনেকুৱা ধৰণে তিলনি দিনাখন এনেকুৱা নিয়ম কানুন বামুণৰ নিয়ম কানুন হোৱাৰ পাছত এনেধৰণে আমাৰ পিঠাগুড়ি দিয়ে ওচৰৰ গোপিনী মিলি পেলাই এতিয়া আমাক দিছে পিঠাগুড়ি গাখীৰ আপোনালোকে দেখি পাইছেই আৰু বহুত কিবাকিবি কল চল দি আছে এয়া পিঠাগুড়ি চেনি গাখীৰ চাগু আৰু কল দি পেলাই আমাক দিছে আৰু আমি খাই আছোঁ এতিয়া আৰু পিছত দেখাইছোঁ ঠিক আছে হেল্ল' গাইজ এতিয়া আমাৰ লগত আমি বহি আছোঁ খাই বৈ হ'ল লগত আছে খুৰা ছোৱালী খুৰা ল'ৰা আৰু ভাইটি আছে আৰু এতিয়া আমি বহি আছোঁ আৰু পিছত আপোনালোকক দেখাইছোঁ চাই থাকক হেল্ল' গাইজ এতিয়া আজি দিনত আপোনালোকক দেখুৱালে তিলানি আছিল আৰু আজি ৰাতি যিহেতু আমাৰ বৰতীয়া ভাত খাম তো বৰতীয়া ভাত আজি আমি সকলোৱে একেলগে খাম তো মই তালৈ গৈ আছোঁ গতিকে আপোনালোকক দেখাম আপোনালোকে চাই থাকক ঠিক আছে গাটো অলপ বেয়া খুব কাহ হৈছে ঠাণ্ডাৰ কোবত গতিকে মই এতিয়া ওলাই মেলি ল'লোঁ এতিয়া তালৈ যাম বলক দেখাওঁ ঠিক আছে থাল খালিয়ে কৰিলি খাই ভাত বাঢ়িছে আইতা অনুভৱটো কেনেকুৱা হৈছে দুদিনৰ মূৰত ভাত খাবলৈ আহিছে এয়া আমাৰ চব বহিছে অনুভৱটো কোৱা দুদিনৰ মূৰত ভাত খাবলৈ অহা অনুভৱটো কাৰ কেনেকুৱা হৈছে বিলগীয়া দাদাহঁতে কিয়
আজি ইমান দিনা বইল ভাতে খাই আছো এয়া ভাত খাম আৰু হয়নে বিছা ঠিক আছে এইখিনি ভাত এজনী খাবলগীয়া মানুহ খাবলৈ ৰখি আছো এয়া চাওক এটা খাওঁতে ষ্টাৰ্ট কৰিব কৰা